ঐ শুনা না, আজি তোমাক বহুত মিছ কৰি আছোঁ। নাজানো কিয়, তোমালৈ বহুত মনত পৰি আছে আজি। মই তোমাক খং কৰোঁ, কিছুমান কথাত বাধাও দিওঁ। তোমাৰ লগত কথা নপতাকৈ থাকোঁ, কিন্তু এটা কথা মনত ৰাখিবা, মই তোমাৰ অবিহনে থাকিব নোৱাৰোঁ, কাৰণ বহুত ভাল পাওঁ তোমাক। তোমাক হেৰুৱাৰ ভয়তে মই তোমাক শাসন কৰিবলৈ লওঁ। এদিন তুমি কৈছিলা যে তুমি মোৰ হাতটো ধৰি থাকা, মই দুনিয়াখনৰ লগত যুঁজি যাম। তোমাক মোৰ বুকুৰ মাজতে গোটেই জীৱন সোমোৱাই ৰাখিম। কিন্তু তুমিয়ে আজি আঁতৰি গলা, মিছা প্ৰতিশ্ৰুতি দি। আচলতে তুমি তেনেকুৱা কৰিবা মই ভবাই নাছিলোঁ। কাৰোবাক অতিমাত্ৰা আৱেগিক হৈ ভাল পোৱাটো হৈছে পৃথিৱীৰ সকলোতকৈ ডাঙৰ ভুল। যিদিনা মোক বুজি পাবা, নিজকে ক্ষমা কৰিব নোৱাৰিবা।